মই চিয়ন নিউট্ৰি ইণ্ডিয়াৰ পৰা কৈছোঁ, অৰ্পিল আছে। আজি এমাহৰ আগত আপোনাক এটা প্ৰডাক্ট দিয়া হৈছিলে, মানে চিয়নৰ মানে ফিডবেক প্ৰডাক্ট এটা গেছৰ প্ৰব্লেমৰ কাৰণে। সেই প্ৰডাক্টটো আপুনি ব্যৱহাৰ কৰি আজিৰ ডেটত আপুনি কি ৰিজাল্ট পালে সেইটো মোক জনাব নেকি? ৰিজাল্টটো ভালেই তাৰ। চব খুব ভাল কাম কৰে। মই ব্যৱহাৰ কৰিছোঁ, মোৰ ঘৰত বহুতজনে ব্যৱহাৰ কৰিছোঁ। মানে আপুনি ব্যৱহাৰ কৰাৰ লগতে আপোনাৰ ঘৰৰ ফেমিলি মানুহে ব্যৱহাৰ কৰি ৰিজাল্ট ভাল পাইছে। মানে আপুনি চিয়নৰ প্ৰডাক্টৰ বিষয়ে কি ক'ব? ধৰক আপোনাৰ প্ৰডাক্টটো যদি আপুনি ভাল পাইছে, আন কোনোবাই যদি সেই প্ৰডাক্টটো ব্যৱহাৰ কৰে তেতিয়া ভাল পাবনে? নিশ্চয় নিশ্চয় পাব, নিশ্চয় ভাল পাব। খুব ভাল প্ৰডাক্ট এইটো। ভাল প্ৰডাক্ট ন? চিয়নৰ কাৰণে আপুনি সেইটো ভাল মেছেজ এটা দিলে। প্ৰডাক্টটো এবাৰ দেখাব নেকি? মইতো প্ৰডাক্টৰ মানে হয়, এইটো হয়, এই পিবাৰটো ইউজ কৰিছিলে আপুনি। আজিৰ ডেটত পিবাৰটো ইউজ কৰি আপুনি ভাল ৰিজাল্ট পাইছে আৰু আপোনাৰ ফেমিলিয়ে ভাল মানে চিয়নক ধন্যবাদো দিছে, হয় নাই? আমাৰ ফালৰ পৰা চিয়নৰ ফালৰ পৰা আপোনালৈ ধন্যবাদ থাকিলে। লগতে আমাৰ ওচৰত হেল্থ কেয়াৰৰ সকলো ধৰণৰ প্ৰডাক্ট আছে, লগতে পাৰ্চনেল কেয়াৰ, অৰেল কেয়াৰ। যদি আপোনাক তেনেকুৱা ধৰণৰ কিবা প্ৰডাক্ট